হাগ্ৰামা ছাৰে কৈছে দাদা আপুনি খেলক না না মই নাই ইয়াত মই আপুনি যাক হাগ্ৰামাকে খেলিতে ধৰিছে কিন্তু আমাৰ মানুহে দলৰ কিছুমান ঘৰৰ বিবেচনাহে শেষ কৰে দলৰ কিছুমান বিৰোধী নীতি দলৰ কিছুমান ভুল নীতি আমি ক'ব নোৱাৰো দল বিৰোধী কিছুমান মানুহ থকাৰ কাৰণে হাগ্ৰামাক অলপ কেণ্ডিডেট আমাৰ আছিল এইটো বেলেগ অপজিশ্যন দলক মই জানি নিদিওঁ বৰ চতুৰ্থ বিভীষণ আমাৰ বিপি দলৰ কেইটামান নাম খালি মুখা খোৱা বিপি দলত থাকি হাগ্ৰামাক অন্যায়ভাৱে অলপ ভৰত ঢাৰি দিলে এইবাৰো তেনেকৈ ভৰত কিছুমান বেয়া মানুহবিলাক আলু এটা বেয়া হ'লে বেয়া হৈ যায় সেই বেয়া মানুহবিলাক এতিয়া কৈছিল চুক কুচুগাঁও এতিয়া আমি ৰবিৰাম নাৰ্জাৰী আমাৰ বিধায়ক হিচাপে মইতো ক'ব 126 জন বিধায়কৰ ভিতৰত আমাৰ বৰ্তমানৰ 29 নং বৰ্তমানটো দতমা হ'ব দতমা বিধায়কৰ নিচিনা কাম কৰা ইয়াত নাই আছে হয়নে নহয় সেইকাৰণে মই কৈ আছোঁ এতিয়াও মই প্ৰিপেয়াৰ কম দাদা আপুনি কুচুগাঁৱত আহক না মই নিখিলোঁ কাউন্সিল ইলেকশ্যন মই নিখিলোঁ কাউন্সিল ইলেকশ্যন মোৰ খেলা নাই বয়সো হ'ল টাকা পইচাও কিবা হ'ল বেমাৰ টেমাৰ হ'ল কাউন্সিল ইলেকশ্যন কিন্তু ইয়াত যদি জিকিব লগা হয় আমাৰ নাৰ্জাৰী ডাঙৰীয়াক ল'ব লাগিব আগত যদি আপুনি যদি নাহে নহ'লে হাগ্ৰামাকে মই কৈছিলোঁ আপুনি যাক নিথৌ না হাগ্ৰামা চিপ মানে যাতেন প্ৰটকলহি সেই চিপ বয়সত মোৰ শুনো মই ক'ব পাৰে মই কৈছোঁ নহ'লে তেতিয়াহ'লে আপুনি ৰবিৰামক দি দিয়ক ৰবিৰাম আমাৰ MLA আৰু এতিয়া যিটো কুচুগাঁও সমষ্টি বৰ্তমান চব আমি ভাবোঁ আগতো 28 আৰু 29 আছিল গোটেইজনে ধৰিছে এইবিলাক গলি যাবা কিম্বা দতমাত পৰিল তাহানি এতিয়া দতমাত পৰিল সমষ্টিবিলাক হয়নে নহয় আগতে যে দতমা মইনাগুৰি এইবিলাক কিবা 28 আছিল 28 সমষ্টিত আছে নাই 28 গোসাইগাঁও এতিয়াতো আমাৰ এই যে ৰবিৰামৰ সমষ্টিতে আহিল এতিয়া ইজি একদম সহজ ইহঁতৰ মানুহৰ লগত আমাৰ কথা পাতো ইহঁতৰ আশা আপোনালোকৰ 6 নম্বৰৰ ফোন পাব এই উকিল না হাকিম কি কৰিলে আপোনালোকে ট্ৰেক্টৰ ফাটিৰ উকিল হলে হয় ঠিক ডেভেলপ কৰিছে ইয়াত কুচুগাঁও কিবা আছে নেকি উন্নয়নৰ হয় কৰিছে অলপ ৰিপেয়াৰিং যে ৰাস্তাবিলাক অলপ ৰিপেয়াৰিংটো কৰিব না প্ৰমোদ বড়ো চৰকাৰ ইয়াত PTC 5টা জিলা কোনো এটা চাবলগীয়া চকুত পৰিবলগীয়া কোনো এটা উন্নয়ন কৰা নাই সেক্ৰেটাৰিয়েট কৰিছে বৰ্তমান PTC সেক্ৰেটাৰিয়েট অনুষ্ঠান আছে হাগ্ৰামাৰ আমলত ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি কোনে আনিছে হাগ্ৰামাৰ আমলত চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনিকেল যিবিলাক গোটেই ভাৰতৰ অনুষ্ঠান CIT এইটো কোনে আনিছে হাগ্ৰামাৰ আমলত আমাৰ প্লেনেটৰিয়াম কোনে আনিছে হাগ্ৰামাৰ আমলত কেঞ্চাৰ হস্পিটাল কোনে আনিছে হাগ্ৰামাৰ আমলত মেডিকেল কলেজ কোনে আনিছে হাগ্ৰামাৰ কলেজৰ আমলত বিবি ইঞ্জিনিয়াৰিং বিনিশাত ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ কোনে আনিছে হাগ্ৰামাই আনিছে ফাউণ্ডেশ্যন চব হাগ্ৰামা কৰিছে কিন্তু কমপ্লিট হোৱাৰ পিছত ইহঁতে গোসাইগাঁও হাববীৰ চিভিল হস্পিটাল RN ব্ৰহ্ম হাস্পাতাল এইটো কোনে আনিছে আমাৰ হাগ্ৰামাৰ আমলত হৈছে হাগ্ৰামাই সব বনোৱা এই প্ৰমোদ বড়ো কি আনিছে প্ৰমোদ বড়ো যিমান থাকা পাৰিছে বেছি এণ্টাৰটাইমত কিবা কেতিয়াবা নলেজ মেলা দিল্লীত বড়োত মেলা খালি বড়ো আছে নি দিল্লীত বড়ো মেলা কোটি থাকা ইয়াত খৰচ কৰি এটা মেলা এটা অনুষ্ঠান কৰিলে বাৰু বিমান বা কোটি বোলে বড়ো মেলা আর কোকরাঝারত এই যে নলেজ জ্ঞান মেলা বলে জ্ঞানের মেলা লাগে নাকি মোর জ্ঞান আছে আপনি কি করবো না নয় এটা জ্ঞানের মেলা বেলে নলেজ মেলা নলেজ আপনারা কি জানিছে না নাই তাত কিমান বা কোটি খরচ করেছে নলেজ মেলা মানে জ্ঞান বুঝাই দিব কি বা জ্ঞান দিব ABCD শিখাব না এলজাব্রা শিখাব কিন্তু মানুষবিলাক সব জ্ঞান মেলা অজ্ঞানী হৈ আছে এওঁতে যিমান জ্ঞান মেলা হোক কোকৰাঝাৰতে এনেকৈ সব জ্ঞান হ'ব অজ্ঞান হৈ নিজৰ লৰাই নিজৰ দেউতাকক মাৰিলে আছে নাই কোকৰাঝাৰ টাউন বেলেগ নহয় শান্তিনগৰ বোলে কোকৰাঝাৰ পিচ চিটি কোকৰাঝাৰ ব্ৰিটিছৰ ৰাজধানী এই কোকৰাঝাৰতে নিজৰ লৰাই দেউতাকক
কুটাৰ দি মাৰি পেলালে এইটো আগৰ কথা আৰু এই যে 3 দিনৰ আগত আকৌ এই কোকৰাঝাৰতে নিজৰ লৰাই শুই থকা অৱস্থাত কুঠাৰি দি মাৰি পেলালে সালায়ানের সবুজ আঠার নাই এইটো হল শান্তি ব্রিটিশের এতিয়া শান্তি আহিল চিৰাঙত খুৰিকুটীয়া বন ফৰেষ্টৰ পৰা চাইকেল দি গৰীব মানুহ গৰু গাড়ী মটৰ গাড়ী ট্ৰেক্টৰ দি নহয় বাইচাইকেল দি ইহঁতে অলপ খুটিৰ নিচিনা চাইকেল দি কিবা কৰি আনিছে জংগলৰ পৰা তাক গুলি খুৰি এই লাউখলাটোই শেষ হারে মারক জেলত থক গুলি খোরা করে উঠা দিছে বড় মানুষ খোটাবিও বড় মানুষ হোক চিৰাঙত এই ফৰেষ্টৰ কেইবাটাও গুলি খুলি দিল ইলেকশনের নামত চিৰাঙত বড় গাঁও বড় ধর্ম অনুষ্ঠান গির্জা টির্জা বাথৌ মন্দির ছোট বলে গোটেইবিলাক ভাঙি দিলে তেতিয়া আগত কি প্ৰতিশ্ৰুতি দিছিল সব এনেকে হব সব জাতি পিস বলে শান্তি বলে এতিয়া অশান্তিহে বেছি সেইকাৰণে আমাৰ বাইদেউ কোৱাৰ নিচিনা এইবাৰ প্ৰমোদ বড়ো হাতাও বিটিসি বাঁচাবৰ কাৰণে আমাক ভাগ দৰকাৰ বিটিসি বাঁচাবৰ কাৰণে ভাগ দৰকাৰ হাগ্ৰামা মহিলাৰী চৰকাৰৰ দৰকাৰ বিটিসি সরকার কার দরকার হাগ্রামা মহিলাদের দরকার আর এইটো আহিব মই যিমান গুলো এটা জিলা হিসাবে আর রবিরাম ইয়াত আমি কেনেকে এটা মাত্র 5টা সমষ্টিত 5টাও মই এইবাৰ যাব কুচুগাঁৱত মই সুধিছো ইহঁতৰ ইউপিপিএল মানুহক মোৰ বহুত ভদ্ৰলোক চিনাকি মানুহ আছে দাদা কুচুগাঁৱতো আপোনালোকে এই ভাব পাৰে উকিলে কাৰণে এক্সিষ্টিং ইএমটো থাকে দিব কিন্তু নিজিকিব কাউন্সিলে বিজিব বাইদে বেলেগে কোৱা নাই ইউপিপিএলৰ মানুহে এতিয়া এইটো কয় উকিল কেতিয়া হোৱাৰী ইয়াত উকিল হৈ নাহে স্কিলা বনলাব ঠিকি এতিয়া খাক নিদিব তেনেকে পৰিৱেশ হৈ আছে হাগ্ৰামাক পৰাজিত কৰাৰ কাৰণে এইটো ইএম পালো কিন্তু উকিলৰ পৰিৱেশ নাই এইবাৰ হাৰি যাব ঠিক তেনেকে এইটো আমি জানো আর বিজেপির পৰা ইহঁতে কিবা কৰা নাই আমি জানা মতে কিবা বর্তমান যে চর্চা চলি আছে মোৰো বহুত লাইন আছে বিজেপি হোক ওপর লেভেলে হোক তল লেভেলে হোক মই জানা মতে নিশ্চয় কুচুগাঁৱত তেনেকে অলপ যোগ্য ওয়েট থাকা বিজেপি ক্যান্ডিডেট পোৱা নাই আর নিশ্চয় কুচুগাঁৱত বিজেপি ক্যান্ডিডেট নিদিব পাৰে খোজাটো আছে খোজা আছে কোনোবা যে আমাৰ মহেশ্বৰ বাবু খোজে কোনোবা খোজে কিন্তু আমি যেটো জানো চর্চা চলি আছে বহুত চলি আছে অশোক সিংহাল ডাঙৰীয়া আমাৰ ইনচাৰ্জ ইয়াতে বিজেপিৰ একমাত্ৰ 5টা সমষ্টিৰ ভিতৰত ইহঁতৰ বৰ্তমান চাহতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিত আমি এটাও নীতি নিদিব পাৰে অনলি জলদুৱাৰত দিব পাৰে জলদুৱাৰত চৰ্চা হৈ আছে বেছি ভাইনা কুচুগাঁও হুবাব জানা হ'ব আৰু হুবাব মানুহে ইহঁতে খুঁজি পোৱা নাই পিঠেক মানুহ সেইকাৰণে ইয়াত যে 100% আমাৰ বিপিএফে চব জিকাই যাব এইটো খাটাং আর আগন্তুক নির্বাচনত আপনালোকে বিজেপিক আমি গালি নিদিও কংগ্রেসত আমি গালি নিদিও এটা কথা আপনালোকে বিজেপি আমি হিন্দু মানুহ রে বিজেপি বলে বা সান্থালি হব নুখা সেবাং উনি রাম সান্দুরে হেল দেয়া ই হিন্দু আলে তো হিন্দু কানা হিন্দু দিয়া দল খানা বিজেপি তো ওনা লগে প্রথম ভাড়ে ভোট আমরা কবা বড়াই ওনা দো বিজেপি রিয়া সেটা ধারণা আলে রিয়া নকা কুটি কুটি রিয়া দো ধারণা বানু আমার যেটু জনগোষ্ঠী হুরু হুরা ট্রাইবেল আমি জনগোষ্ঠী আমরা ব্যাংক খাই ছাপ খাই না বুটো তরহ খাই বুঝে নয় আমরা সব খাই না খাই হ্যাঁ ওনা লেগে আমরা অনেক কুটি জোট কানা ওনা কুটি জোট রিয়া ভোট আদায় লেগে মোদী সরকার দো নখাবে নাও কেদা
उनारिया तला तलाते RSS मेनाया नित्य चेन्नितुम भारत रिया राष्ट्रपति रिया नितुम चौकट में नहीं ये ना कोई उसी ना नहीं हैं এত বড় রাষ্ট্রপতি ওখানে যদি যাত্রা বড় বড়িয়া যদি মন্দিরে তো খবর না পাই তাহলে আমরা হিন্দু থেকে হিন্দু হিন্দু বলিয়া বিজেপিকে ভোট দিয়া কিবা লাভ আছে নাই আর ওই যে ওইরকম ঘটনা হয়েছে ওনা দিল্লির পার্লামেন্ট হাউস সংসদ ভবন জিকিছিল 17 জন জিকিছিল আর এই ক্ষেত্রের মধ্যে কয়জন জিকিছিল 11 জন বিজেপি কয়জন জিকিছিল 9 জন এই কারণে এই যে আমার পড়া লই কিবা লই এই যে ঘটনা লিলি হোটেলের ঘটনাটা জানে এই যে এসপি পুলিশ পাঠাই দি যাই ভোট জিকাইছে ঠাট লই গৈছে লগে লগে এই যাব লাগে তাহলে গভর্নমেন্ট বনাব লাগে এতিয়াও হেমন্তও জানে হেমন্ত হইনা কোকরাঝাৰত আহিলো চিৰাং এই বিটিসিত 4-5 দিন থাকি গল এই বিটিসিত আমার দলটো সৰু দল মারাং দল বাংখানা খেতি দল মারাং দলটো ওখানে ওন্দে হাগ্রামা নাঙেল রিয়া দল ওন্দে বিজেপি সরকার বাং বেনাও দাঁড়িয়া বনাই বিজেপি সরকার বেনাও কাটে বকরিয়া সহায় লাগাওয়া উনি তো বেনাও দাঁড়িয়ে দিসপুর বেনাও দাঁড়িয়া দিল্লি বেনাও দাঁড়িয়া বাকা বিটিসি রিয়া বিজেপি সরকার বাং বেনাও দাঁড়িয়া ওনালিগি 26টা আমার 20টাই লাগে 20টার পর একজন 21টা হলে আমার কই কোনো দলের আমার সরকার নাই আমি হেল্প করিব সরকার উন্নয়ন হব লাগিব আমার আইব লাগিব আমার ডেভেলপ হব লাগিব সব জনগোষ্ঠী ডেভেলপ হব লাগিব এই কারণে আমি পিছত আৰু আহিম বিনা নয় ক্যাম্পিংৰ সময়ত আজি আপোনালোকে এই দৰদৰা অঞ্চলত এই যে ক্লাব এইটো ক্লাবটো ভাঙা চিঙা কৰিছে আগত বিনা নয় দৰদৰা ক্লাবটো ইয়াতো আগত আমি কিবা আহিছিল পইচা থেকে অলপ এই ঘটনাও আগত চেংচন দিছিল